वेलकम बैक टू माय चैनल गाइस। आई होप आपलोक सकलो भाले आछे। आज এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আকৌ আহিলো। আজি যোনটো প্ল্যান আছিলে হেতু বহুত দিনৰ বহুত পুৰণা প্ল্যান আমি কৰি আছিলো মোৰ বন্ধু এজনৰ লগত, কিন্তু কিবা কিবি প্ল্যান তেখেতৰ নিমিলে মোৰো নিমিলে, হেতু কাৰ এনেকে কৰোতে কৰোতে বহুত দিন পাৰ হৈ গ'ল। কিন্তু আজি ঘপককে সাডেন প্ল্যান কৰি পেলাই যোনজন বন্ধু সেই বন্ধুজন আহি পালেহি। এইজন হৈছে আমাৰ ঋতুপন আৰু এফালে আছে চিৰঞ্জীৱ গগৈ, যোনজন গুৱাহাটীত চাকৰি কৰি আছে। এতিয়া লকডাউন বুলি ঘৰতে আছেহি। পিছে দুটা চিকেন আনিছে, দুইটা 2.5 কেজি 5 কেজি ওজনৰ। আজি কৈছে এইটো বনাবলৈ। বলক তেনেহ'লে আমি ষ্টাৰ্ট কৰি দিওঁ চিকেন পকৰা বনাবলৈ কাৰণে। হৈ গ'ল আমাৰ চিকেনখিনি কাটা। এতিয়া আমি এইখিনি মেৰিনেট কৰি লওঁ। ফাৰ্ষ্টতে আমি দিলোঁ ইয়াত জিঞ্জাৰ গাৰ্লিক পেষ্ট, সয়া চচ, গ্ৰীণ মিৰ্চ, ৰেড চিলি পাউডাৰ, চিকেন মছলা ভালদৰে মিক্স কৰিম। এতিয়া আমি দি দিম ইয়াত নিমখ, সল্ট। হৈ গ'ল এতিয়া চিকেন মেৰিনেশ্যন কৰা, আৰু এইখিনি আমি এতিয়া 20 মিনিটছৰ কাৰণে ৰাখি দিম। এতিয়া আমি চিকেন পকৰাৰ কাৰণে বেটাৰটো বনাই ল'ম। বেটাৰটো বনাবলৈ কাৰণে আমাক লাগিব ময়দা। এয়া ময়দা। ইয়াত দি দিম আমি অলপ সল্ট, নিমখ, অলপমান ৰেড চিলি পাউডাৰ, কণী দি দিম 2টা, এগ, অলপমান পেপাৰ পাউডাৰ, বেকিং পাউডাৰ। এয়া আমি দি দিলোঁ ইয়াত কৰ্ণফ্ল'ৰ। এতিয়া আমি এই গোটেইখিনি মিক্স কৰি ল'ম, ভালদৰে মিক্স কৰি ল'ম এইখিনি। আৰু টাইম টু টাইম যদি দৰকাৰ হৈছে বেটাৰটো আপোনাক যিমানখিনি থিকনেছত লাগে সেই ঠিক কনচিষ্টেঞ্চিটো অনাৰলৈকে পানী আমি মিলাই থাকিব লাগিব। বেটাৰটো একদম ধুনীয়া ৰেডি হৈ গৈছে। আমাক এইটো কনচিষ্টেঞ্চিয়ে লাগিছিল। এয়া দেখিছে। এতিয়া আমি ইয়াত চিকেনখিনি মিক্স কৰি ল'ম। এইখিনি দেখিছে আমি বেটাৰৰ লগত মিক্স কৰি ল'লোঁ মেৰিনেটেড চিকেনখিনি, আৰু এইখিনি আমি এতিয়া 20 মিনিটছৰ কাৰণে ফ্ৰিজত ৰাখিব লাগিব। এইটো আমি 20 মিনিটছৰ কাৰণে ফ্ৰিজত থৈ ল'লোঁ, আৰু 20 মিনিটছৰ পিছত চাওঁ কি হয়। এয়া উলিয়াই আনিলোঁ আমি ফ্ৰিজৰ পৰা চিকেনখিনি। দেখিছে একদম ধুনীয়া ষ্টিকি হৈ গৈছে। এতিয়া আমি ইয়াৰ এক পিচ ল'ম। এক পিচ লৈ ইয়াত দেখিছে ওটছত আমি এনেকৈ মিলাম। আমি এই মাংসটো চুব নালাগে কেতিয়াও, ওপৰৰ পৰা এনেকৈ দি দিম। দি পেলাই এনেকৈ ওপৰত কোটিং এটা লগাম। এয়া দেখিছে এনেকৈ কোটিং কৰিম, আৰু পিচ ৰেডি হৈ গ'ল। এইখিনি আমি ক্ৰিস্পি চিকেনৰ কাৰণে ৰেডি কৰিলোঁ, আৰু বাকী এই যোনগাল দেখিছে এইখিনি আমি চিকেন পকৰা বনাম। লেগ পিচ আছে। কেৰাহীখন গৰম কৰি আছোঁ, আৰু ইয়াত আমি এতিয়া এই কুকিং অইলখিনি দি দিম। মাংস যিহেতু বেছি আছে আজি আৰু তেলৰ ওপৰতে খেলা হ'ব। এতিয়া তেলখিনি গৰম হ'বলৈ কাৰণে দিওঁ। আমাৰ ফাৰ্ষ্ট পিচটো ইয়াত দি দিওঁ। এয়া দেখিছে ধুনীয়া গল্ডেন ব্ৰাউন হৈ গৈছে আমাৰ ক্ৰিস্পি চিকেন। গোন্ধটো বহুত ধুনীয়া হৈছে নে কি কোৱা? বঢ়িয়া। ৱাও, এয়া দেখিছে আমাৰ ক্ৰিস্পি চিকেন একদম ৰেডি হৈ গৈছে, আৰু ধুনীয়া কালাৰ লৈছে। আহক এতিয়া এইখিনি তেলৰ পৰা উলিয়াই লওঁ। এয়া দেখিছে আজি আমি লৈছোঁ ক্ৰিস্পি চিকেন আৰু চিকেন পকৰা চেলেঞ্জ। দেখিছে এয়া ইমানগাল পনীৰ ৰেডি হৈ গ'ল। এয়া আছে ইয়াত গৰম তেলত বনাই আছোঁ, আৰু এগাল বাকী আছেই। কি হ'ব ঠিক নাই। আজি আকৌ এটা চেলেঞ্জ, আৰু পাৰ্টিচিপেণ্ট হেল্ল' কৈ দিয়া। ফাইনেলি আমাৰ ক্ৰিস্পি চিকেন আৰু চিকেন পকৰা একদম ৰেডি হৈ গৈছে। আৰু অলপ আছে, ইয়াক গেছত দিয়ে থৈছোঁ, কিন্তু বহুত দেৰি হৈ গৈ আছে। সেইকাৰণে চেলেঞ্জটো ষ্টাৰ্ট কৰি দিব ওলাইছোঁ। এইখিনি চিকেন, এইখিনি চিকেন লেগ পিচ,
ini chicken pakora. Finally, ini crispy chicken. এইখিনি আমাৰ ফ্ৰাইড চিকেন আৰু এই চ্যালেঞ্জ ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক চিনাকি কৰাব বিচাৰিছোঁ এই গোটেইখিনি অৰ্গেনাইজ কৰা মূল মানুহজন সেইজন হৈছে আমাৰ ঋতুপৰ্ণ গগৈ আমি বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ কিন্তু প্লেনটো বহুত দিনৰ পৰা থাকি গৈছিলে ফাইনেলি আজি কৰিলোঁ আৰু ইমান ডাঙৰকৈ কৰিব পাৰিম বুলি মই ভবা নাছিলোঁ ভাল লাগিলে বহুত দিনৰ পৰা কৈ আছিলোঁ যে এইটো কিবা এটা চেলেঞ্জ কৰিম বুলি হোৱা নাছিলে আজি চিকেন পকৰা চেলেঞ্জটো কৰিবলৈ একদম আহি গ'ল লগৰ কেইটামান লৈ আৰু লগৰ কেইজনো এতিয়া আহিব আৰু এজন পিয়ানুজ গগৈ আহিছে এয়া আমাৰ মাজত পিয়ানুজ গগৈ স্কোৱেৰ তেনেহ'লে বলক আমি তেনেহ'লে আজি ষ্টাৰ্ট কৰি দিওঁ এই ক্ৰিস্পি চিকেন আৰু চিকেন পকৰা চেলেঞ্জ চিয়াৰ্ছ 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 মজা লাগিছে হৈছে ন বহুত বঢ়িয়া চাটনিটো বহুত ধুনীয়া হৈছে নহয় এইফালে ঘূৰাই দিয়া না এয়া আমাৰ মাজত আৰু আহি গৈছে উইংছ এইটো এতিয়া টেষ্ট কৰিব চবে ক্ৰিস্পি চিকেনটো মজা লাগিব GFC গগৈ ফ্ৰাইড চিকেন গুড Janus, wah mau boleh. oh mana isu juga. Itu behind the scene দেখা boleh boleh. এরকম মই Janus গগৈ তেখেতক গিফ্ট কৰিছো দেই মই ভাল নাপাই মই নিজে লম সেনেকে নহয় গোটা ল'ব লাগিব আকৌ সেইটো কি কথা আকৌ যেনিবা মনে খোৱা যেনিবা ঠেলিলে আৰু পেখা আমি বেয়া বস্তু নোখোৱা নহয় ইমান ধুনীয়া বস্তু খুৱাইছো খোৱা ন বেয়া নাপাব গাইছ ম'ম' চেলেঞ্জত মাংস চেলেঞ্জত চৰি হাৰিলোঁ ইমানখিনি মাংস থাকিলে এতিয়া নেক্সট আৰু এটা চেলেঞ্জ কৰিম সেইটো চাওঁ চেলেঞ্জটো যিকোনে হ'ব নেক্সট মানে পিছলৈ ছেকেণ্ডটো তেনেহ'লে ভিডিঅ'টো আমি আজি ইয়াতে এণ্ড কৰি দিওঁ চবৰে খাই অৱস্থাবোৰ বেয়া হৈ গৈছে পুৰা ভাগৰি গ'লোঁ খাই অনাগত দিনসমূহ আপোনালোকৰ শান্তি সুখৰ আৰু আনন্দৰ হওক এই কামনাৰে বাই আৰু নেক্সট ভিডিঅ' চাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব বাই বাই গুড নাইট